হেল্ল' এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে বহুত ভাল খবৰ, স্বাস্থ্য বিভাগৰ সকলোৱে আশা কৰি আছিলে এক্সাম কেতিয়াকৈ হ'ব আৰু পষ্টপনৰ নামত তেওঁলোকে বহুতো মনত আঘাত পাইছিলে। এতিয়া আপোনালোকে চাওক, সেই দুখৰ পৰা আপোনালোকে আঁতৰি গ'ল, কাৰণ এক্সামৰ ডেটটো উল্লেখ কৰি দিলে আৰু স্বাস্থ্য বিভাগৰ যিখিনি গেট 4 এক্সাম আছিলে পৰীক্ষা তাৰিখ সকলোবিলাক আপোনালোকৰ মেনশ্যন কৰি দিছে নটিছত, আৰু লগতে 17খন জিলাত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আপোনালোকে যিটো এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডটোত আপোনালোকৰ যিটো এক্সাম চেণ্টাৰ হয় আগতে আপোনালোকে পাইছিলে, তাৰপিছতে আপোনালোকৰ পষ্টপন হৈছিলে। এইখিনি কথা সকলোৱে জানে আৰু বিশেষকৈ ক'বও নালাগে, আৰু আপোনালোকে নিশ্চিত ৰূপে জানে। এতিয়া চাওক, এই 17খন জিলা আপোনালোকৰ এক্সামটো কেতিয়াও চেঞ্জ নহয়, একেই হ'ব আগৰ এডমিট কাৰ্ডখনৰ লগত। আৰু কেতিয়াকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব আকৌ পুনৰ আপোনালোকৰ মাজত মই ডেটটো জনাই দিম। এতিয়া চাওক, আৰু নটিচটো যিহেতু আহিলে, আৰু গেট 3 যিখিনি এক্সাম হয়, গেট 3 এক্সামখিনি এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই। কোন তাৰিখে আপোনালোকৰ এক্সাম হ'ব মই আপোনালোকৰ মাজত ক'ম, আৰু লগতে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ এটা নিউজ আছে, সেই নিউজটো আপোনালোকৰ মাজত মই নেক্সট ভিডিঅ'ত জনাম। আৰু এতিয়া চাওক, এডমিট কাৰ্ডটোৰ ওপৰত আৰু সকলোখিনি ডিষ্ট্ৰিক্টৰ ৱাইজত আপোনালোকৰ নটিচ লগতে আৰু এক্সাম চেণ্টাৰ সকলোখিনি নটিচটো দেখুৱাই দিওঁ আপোনালোকক। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিচ অফিচিয়েল ৱেবছাইটৰ পৰা প্ৰকাশ পাইছে, আৰু ইয়াতে উল্লেখ কৰিছে কণ্ডাকশ্যন অফ ৰিটেন এক্সামিনেশ্যন ফৰ গেট 4 পোষ্ট আণ্ডাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম টু বি হেল্ড অন 7/8/2022। ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ যিটো গেট 4 এক্সাম হয়, গেট 4 এক্সাম আৰু লগতে ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো সংলগ্ন আছিলে, যিকেইটা 3টা বিভাগৰ। আৰু লগতে এই পদখিনি আপোনালোকৰ এক্সামৰ তাৰিখটো 7 আগষ্টত আপোনালোকৰ নিশ্চিতৰূপে পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াতে সকলোখিনি ডিটেইলছত আপোনালোকৰ মাজত পঢ়ি শুনাও ভাল ধৰণে চাই যাওক, আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ মাজত কেইটামান কথা আছে, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। ইয়াতে উল্লেখ হৈছে, ছাৰ মেডাম, উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটিড above, I am directed to inform you that the written examination for Gate 4 post under different Directorate of Medical Education and Research Department and Health and Family Welfare Department of Government of Assam, which was scheduled to be held on 19/6/2022, অৰ্থাৎ আপোনালোকৰ যিটো এক্সাম আছিলে 19/6/2022 DHS DME DHS FW এইখিনি এক্সাম আপোনালোকৰ পষ্টপন কৰা হৈছিল বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ যিটো 19/6/2022 আপোনালোকৰ এক্সামটো হ'ব বুলি কৈছিলে, বাট পষ্টপন ডিউ টু ফ্লাড চিটুৱেশ্যন of the state is now scheduled to be held on 7/8/2022 Sunday। অৰ্থাৎ আপোনালোকে চাওক, যিটো আপোনালোকৰ এক্সাম আছিলে বানপানী চিটুৱেশ্যন হোৱাৰ কাৰণে, পৰিস্থিতি হোৱাৰ কাৰণে আপোনালোকৰ এক্সামটো হটাই দিয়া হৈছিলে 19/6/2022 তাৰিখটো। আৰু এতিয়া আপোনালোকৰ যিটো এক্সাম শ্বেডিউল ডেটটো দিছে দেওবাৰ দিনাখন 7 তাৰিখ 8/2022, অৰ্থাৎ 7 আগষ্টৰ যিটো দেওবাৰ হয় আপোনালোকৰ সেই তাৰিখত এক্সামটো হ'ব। আৰু লগতে 2:30 PM পৰা 4টা বজালৈকে আপোনালোকৰ এক্সামটো হ'ব। আৰু 17খন ডিষ্ট্ৰিক্টৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে, আৰু 17খন ডিষ্ট্ৰিক্টৰ লিষ্টটো আপোনালোকৰ মাজত এতিয়া দেখুৱাম। আৰু ইয়াতে উল্লেখ কৰিছে সকলোখিনি আপোনালোকে চাব পাৰে, যিটো ইন দিছ context you are requested to send confirmation of the already allotted examination center for written test and gate 4 post to the undersigned। আৰু আপোনালোকে গম পালে যে যিটো আপোনালোকৰ নটিচ হয়, এই নটিচটো ইতিমধ্যে প্ৰকাশ পালে বুলি। আৰু নেক্সট আপোনালোকে যিখন 17খন ডিষ্ট্ৰিক্ট হয়, 17খন ডিষ্ট্ৰিক্টৰ নামটো দেখুৱাই দিওঁ, লগতে সকলোখিনি আপোনালোকৰ মাজত দেখুৱাই যাম। আৰু ইয়াতে চাওক, আপোনালোকে 17খন ডিষ্ট্ৰিক্টৰ নাম দি দিছে, আৰু ইয়াতে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা আহিছে। আপোনালোকে জানে DHS DME DHS FW সকলোখিনি একেলগে এক্সামটো হ'ব, আৰু যিটো গেট 4 এক্সামৰ কাৰণে আপোনালোকৰ একেলগ হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে ডেপুটি কমিশ্যনাৰ বিশ্বনাথ, অৰ্থাৎ যিটো DC অৰ্থাৎ বিশ্বনাথৰ কাৰণে হয়, আৰু লগতে বঙাইগাঁৱৰ কাৰণে হ'ব, আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ কাৰণেও হ'ব এক্সাম চেণ্টাৰ, আৰু লগতে ধেমাজি হ'ব, আৰু ডিব্ৰুগড় হ'ব, আৰু গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰপলিটান, আৰু লগতে কাৰ্বি আংলং ইষ্ট আৰু কাৰ্বি আংলং ৱেষ্ট, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, অৰ্থাৎ এইকেইখন ডিষ্ট্ৰিক্টতে এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব। ইয়াতে উল্লেখ কৰিছে কণ্ডাকশ্যন অফ ৰিটেন এক্সামিনেশ্যন ফৰ গেট 4 পোষ্ট, অৰ্থাৎ আপোনালোকৰ যিখিনি গেট 4 পোষ্টৰ এক্সাম হয় ইয়াতে এইকেইটা চেণ্টাৰতে হ'ব, যাৰ যিটো লিষ্ট পৰিছে। আৰু লগতে আপোনালোকৰ এডমিট কাৰ্ডটো প্ৰকাশ কৰিব 1 আগষ্টৰ তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডটো প্ৰকাশ কৰিব লাগে, আৰু আপোনালোকে 1 আগষ্টৰ তাৰিখলৈ অপেক্ষা কৰক, আৰু 1 আগষ্ট আপোনালোকে নিশ্চিতৰূপে এডমিট কাৰ্ডটো পাব। আৰু যিহেতু 7 তাৰিখৰ পৰা আপোনালোকৰ এক্সাম আছে, 7 তাৰিখ অৰ্থাৎ আগষ্টৰ 7 তাৰিখৰ পৰা আপোনালোকৰ এক্সাম আছে, যিহেতু সেইকাৰণে 1 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডটো ইতিমধ্যে ডাউনলোড কৰিব পাৰিব। আৰু সকলোখিনি আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অল কৰি থ'ব, কাৰণ যেতিয়া এডমিট কাৰ্ডৰ নটিচ আহিব অথবা লিংক এক্টিভেট হ'ব আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিয়া হ'ব। তো আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'ব। আৰু লগতে যিখিনি গেট 3 এক্সাম হয়, গেট 3 এক্সামৰ ইতিমধ্যে এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই। কি কাৰণে নটিচ অহা নাই, কাৰণ চাওক, গেট 4 এক্সামটো হোৱাৰ পাছতে আপোনালোকৰ গেট 3 এক্সামটো নিশ্চিতৰূপে হ'ব, আৰু আপোনালোকে কনফাৰ্ম ভাবি লওক, গেট 4 এক্সাম হোৱাৰ পাছতে আপোনালোকৰ গেট 3 এক্সামটো হ'ব। ইমানেই আছিলে ভিডিঅ'টো, আৰু যিটো আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ হয় তাৰ বিষয়লৈ এটা নিউজ আহিব, আৰু এইটো ভিডিঅ'ৰ পাছত আপোনালোকক জনাই দিম।